হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 12 বৃত্ত সম্বন্ধীয় কালি এৰিয়াছ ৰিলেটেড টু চাৰ্কুল এই পাঠটোৰ 12.1 অনুশীলনী প্ৰশ্ন উত্তৰবোৰ আমি কৰিবলৈ ওলাইছোঁ। সকলোৱে সহযোগ কৰিবা। মোৰ প্ৰথম প্ৰশ্নটো আছে, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। দুটা বৃত্তৰ ব্যাসাৰ্ধ দিছে 19 চেণ্টিমিটাৰ 9 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান হয়। ইয়াত আমাক দিয়া আছে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে R1 19 চেণ্টিমিটাৰ, আমি R1 বুলি ধৰিলোঁ। দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ R2 বুলি ধৰিছোঁ, আমি 9 চেণ্টিমিটাৰ হ'ল। ধৰা হ'ল আমি নতুন বৃত্তটোৰ ব্যাসাৰ্ধ ধৰি ল'লোঁ। নতুন বৃত্তটোৰ ব্যাসাৰ্ধ পালোঁ, আমি ধৰি ল'লোঁ আমি কিমান R ধৰি ল'লোঁ, কেপিটেল R ধৰি ল'লোঁ। ছটমতে দিছে নতুন বৃত্তটোৰ পৰিধি, বৃত্তৰ পৰিধি সূত্ৰটো হ'ল টুৱাইচ পাই R। বৃত্তৰ পৰিধি সূত্ৰটো কি হয়? টুৱাইচ পাই R। বৃত্তৰ পৰিধি টুৱাইচ পাই R। নতুন বৃত্তটোৰ পৰিধি প্ৰথম আৰু দ্বিতীয় বৃত্ত দুটাৰ R1 আৰু R2 ব্যাসাৰ্ধযুক্ত বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান। প্ৰথম বৃত্তটোৰ পৰিধি হ'ব টুৱাইচ পাই R1, দ্বিতীয় বৃত্তটোৰ পৰিধি হ'ব টুৱাইচ পাই R2। এই দুটা বৃত্তৰ পৰিধি যোগ কৰিলে আমি নতুন বৃত্তটোৰ পৰিধি পাম। এতিয়া আমাৰ মিলি থকা ইয়াত কি আছে? টুৱাইচ পাই কি আছে? কেপিটেল R আছে। আৰু ইয়াত কি মিলি আছে? টুৱাইচ পাই R মিলি আছে। দুইটাতে মিলি থকাটো বাহিৰলৈ আমি কমন লৈ গুচি আহিম। টুৱাইচ পাই Rটো বাহিৰলৈ লৈ আহিম। বাকী নিমিলাকেইটা কি থাকিব? ব্ৰেকেটত থাকিব। ইয়াত নিমিলাকে কি থাকিলে? R1 থাকিলে। ইয়াত নিমিলাকে R1 থাকিলে। ইয়াত নিমিলাকে কি থাকিলে? R2 থাকিলে। টুৱাইচ পাই আহিলে নহয়, থাকিলে কি থাকিলে? R2 থাকিলে। এতিয়া আমি দুইফালে মিলাখিনি কাটি দিব পাৰিম। টুৱাইচ পাই R দুইফালে মিলি আছে, কাটি দিলোঁ। ইয়াত থাকিলে কেপিটেল R ইজ ইকুৱেল টু কেপিটেল R ইকুৱেল টু কিমান আছে? R1 প্লাছ কি আছে? ইয়াত R2 আছে। R1 প্লাছ কি আছে? R2 আছে। কেপিটেল R ইকুৱেল টু R1। এতিয়া R1 মানে আমি পাইছোঁ। R1 মানে কিমান আছে? 19 চেণ্টিমিটাৰ। R1ৰ ঠাইত লিখিম 19 চেণ্টিমিটাৰ প্লাছ R2 মানে কিমান আছে আমাৰ? R2 মানে আছে 9 চেণ্টিমিটাৰ। তাৰ ঠাইত লিখিলোঁ আমি কিমান? 9 চেণ্টিমিটাৰ। এতিয়া কেপিটেল R সমান কিমান হ'ব? R ইকুৱেল টু 9 কিমান হ'ল? 18, 1 উকল 28 চেণ্টিমিটাৰ। এতিয়া R মানে পালোঁ, কেপিটেল R মানে পালোঁ আমি 28 চেণ্টিমিটাৰ। অৰ্থাৎ এতেকে নতুন বৃত্তটোৰ কি হ'ব? ব্যাসাৰ্ধ। নতুন বৃত্তৰ ব্যাসাৰ্ধ হ'ব আমাৰ কিমান হ'ব? নতুন বৃত্তৰ ব্যাসাৰ্ধ কেপিটেল R ইকুৱেল টু কিমান পালোঁ আমি? 28 চেণ্টিমিটাৰ পালোঁ। এনেকৈ আমি কৰিলেই হৈ যাব। এইবাৰ আমি দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ। দ্বিতীয়টো প্ৰশ্ন দিছে, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টি সমান হয়। এতিয়া দুটা বৃত্তৰ ব্যাসাৰ্ধ দি দিছে, এটা R1 এটা R2 ধৰিব লাগিব। 8 আৰু 6 চেণ্টিমিটাৰ দিছে। আন এটা বৃত্তৰ ব্যাসাৰ্ধ আমি ধৰি ল'ম কেপিটেল R ধৰি ল'ম। এতিয়া এই 8 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ বৃত্ত দুটাৰ কালি যোগ কৰিলে কি হ'ব? নতুন বৃত্তটোৰ কালিৰ সমান হ'ব। এতিয়া আমি সমাধান কৰিম নেক্সট পেজত। ইয়াত কি হয়? প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ R1 দিছে কিমান? 8 চেণ্টিমিটাৰ। দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 দিছে কিমান? 6 চেণ্টিমিটাৰ। ধৰা হ'ল নতুন বৃত্তৰ ব্যাসাৰ্ধ ধৰিলোঁ আমি কি ধৰিলোঁ? কেপিটেল R ধৰিলোঁ। এতিয়া ছটমতে দিছে নতুন বৃত্তটোৰ যিটো কালি, বৃত্তৰ কালি আমি জানো বৃত্তৰ কালি কি হয়? পাই R স্কোৱাৰ। গতিকে বৃত্তৰ কালি সূত্ৰত বহাইছোঁ পাই R স্কোৱাৰ। নতুন বৃত্তটোৰ কালি পাই R স্কোৱাৰ সমান প্ৰথম বৃত্তটোৰ কালি পাই R1 স্কোৱাৰ, দ্বিতীয় বৃত্তটোৰ কালি পাই R2 স্কোৱাৰ। গতিকে এই প্ৰথম আৰু দ্বিতীয় বৃত্ত দুটা যোগ কৰিলে কালি যোগ কৰিলে কি হ'ব? নতুন বৃত্তটোৰ কালিৰ সমান হ'ব। গতিকে পাই কি থাকিব? ইয়াত কেপিটেল R স্কোৱাৰ থাকিলে। ইয়াত পাই মিলি আছে দুইটাতে। পাইটো বাহিৰলৈ আমি কি কৰিম? কমন লৈ গুচি আহিম। পাই মিলি আছে, বাহিৰলৈ কমন লৈ আহিম। ইয়াত থাকিলে কি থাকিলে? R1 স্কোৱাৰ প্লাছ ইয়াত থাকিলে কিমান থাকিলে? R2 কি হ'ব? স্কোৱাৰ হ'ব। R1 আৰু ইয়াত থাকিলে R2 কি হ'ব? স্কোৱাৰ। R1 আৰু কি থাকিব? R2 স্কোৱাৰ থাকিলে। আমি এতিয়া দুইফালে কি মিলি আছে? ইয়াত পাই মিলি আছে। পাইটো বাহিৰলৈ লৈ আহিলোঁ। ইয়াত থাকিলে R1 স্কোৱাৰ প্লাছ ইয়াত থাকিলে R2 কি হ'ব? স্কোৱাৰ। গতিকে পাই দুইফালে মিলি আছে। পাই আমি কাটি দিলোঁ। ইয়াত কি থাকিলে? কেপিটেল R থাকিলে। কেপিটেল R কি আছে? স্কোৱাৰ সমান ইফালে কি থাকিলে? R1 কি থাকিলে? স্কোৱাৰ প্লাছ কি থাকিলে? R2 কি থাকিলে? স্কোৱাৰ থাকিলে। এতিয়া কেপিটেল R স্কোৱাৰ সমান R1 স্কোৱাৰ। আমি পাইছোঁ R1 মানে কিমান পাইছোঁ? 8 পাইছোঁ। R1ৰ ঠাইত 8 লিখিম। 8 স্কোৱাৰ প্লাছ R2 মানে কিমান আছে আমাৰ? 6 কি হ'ব? স্কোৱাৰ হ'ব। এতিয়া কি হ'ব? কেপিটেল R স্কোৱাৰ সমান কিমান হ'ব?
এই 8 স্কোৱাৰ 8 8 গুণ কিমান 64 প্লাছ 6 স্কোৱাৰ 6 গুণ কিমান হ'ব 36 হ'ব স্কোৱাৰ মানে সেই সংখ্যাটোকে দুবাৰ পূৰণ 8 স্কোৱাৰ মানে 8 পূৰণ 8 6 স্কোৱাৰ মানে 6 পূৰণ 6 6 গুণ 36 এই কেপিটেল আৰ স্কোৱাৰ সমান কি থাকিলে 6 4 10 কৰিলে 6 3 9 10 কিমান হ'ল 100 হ'ল 64 আৰু 36 যোগ কৰিলে কিমান হ'ল 100 হ'ল এতিয়া এইফালে যদি আমি স্কোৱাৰ উঠাই দিওঁ সমান চিহ্ন ইপাৰটোত কি বহিব ৰুট অভাৰ বহিব এইফালে যদি আমি স্কোৱাৰ উঠাই দিওঁ আমাক আৰহে লাগে ব্যাসাৰ্ধ লাগে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ লাগে কেপিটেল আৰটো লাগে আৰটো ৰাখি ল'লোঁ এইফালে আৰ স্কোৱাৰ আছে আৰ স্কোৱাৰটো উঠাই দিলে ইপাৰ সংখ্যাটোৰ আগত কি বহিব সমান চিহ্ন ইপাৰ সংখ্যাটোৰ আগত ৰুট অভাৰ বহিব এতিয়া কি থাকিলে কেপিটেল আৰ সমান কিমান থাকিলে 100 থাকিলে 100টো আমি ভাঙিব পাৰোঁ কিমান 10 স্কোৱাৰ 100টো ভাঙিব পাৰোঁ 10 স্কোৱাৰ মানে 10 পূৰণ 10 10 দুগুণ 100 কেলে স্কোৱাৰ কৰিছোঁ স্কোৱাৰ ৰুট অভাৰ কি হয় কেঞ্চেল যায় গতিকে আৰ ইকুৱেলটো কি পালোঁ আমি আৰ ইকুৱেলটো পালোঁ আমি কিমান 10 চেণ্টিমিটাৰ আৰ ইকুৱেলটো পালোঁ 10 চেণ্টিমিটাৰ এতিয়া নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমি পাই গ'লোঁ এতিয়া নতুন বৃত্তৰ ব্যাসাৰ্ধ হ'ব নতুন বৃত্তটোৰ কি হ'ব ব্যাসাৰ্ধ হ'ব কিমান আমাৰ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কেপিটেল আৰ হৈছিল নতুন বৃত্তটোৰ ব্যাসাৰ্ধ সমান কিমান পালোঁ আমি 10 চেণ্টিমিটাৰ এইদৰে আমি কৰিব লাগিব নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালোঁ আমি 10 চেণ্টিমিটাৰ